হঠাৎ মনত পৰিলে জুবিন গাৰ্গৰ মই ইণ্টাৰভিউ এটা কৰাত পঢ়িছিলোঁ আগতে মই নে কিবা এখনত তাত জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785,001 সেই এড্ৰেছটো মোৰ মনত আছিলে পিন কোডৰ সৈতে এড্ৰেছটো মনত আছিলে আৰু ভাল লাগিছে তাত জুবিন গাৰ্গলৈ এখন ফেন লেটাৰ পঠিয়ালো তেতিয়া মই তেওঁৰ অনামিকা যদিও আগত ওলাইছে বা আৰু কিবা এটা মানে সপোনৰ সুৰ এনেকুৱা কেইটামান এলবাম ঋতু বুলি সেইবোৰ এলবাম ওলাই গৈছে মই নাজানো মই অকল মায়াটো ভাইটিয়ে মোক শুনাইছিলে মই মায়াটোৱে শুনিছো তাৰপিছতে মই আৰু খুব লিখিলো আৰু এনে মই অনামিকা আৰু মায়া ইমান ভাল পাইছো তাৰমানে আপোনাৰ মিউজিক এনেকে ইংলিছতে লিখিছো বাৰু হয় আৰু এইটো যে ডেষ্টিনি কানেকশ্যন আছিলে সেইটো একদম সঁচা কথা মানে যোৰহাটলৈ যোৱা চিঠিবোৰ প্ৰায় ভনীয়েক দুজনীয়ে চিঠিৰ উত্তৰবোৰ দিয়ে তেওঁলোকে পায় কিন্তু সেইটো সময় মোৰ চিঠিখন যেতিয়া গৈছে জুবিন গাৰ্গ নিজে ঘৰত আছিলে চিঠিখন লৈ আহিছে আহি পেলাই ৰিপ্লাইটো নিজে পঠিয়াইছে মোলে আৰু যে কৈছে যে মই এতিয়া জুবিনৰ গানৰ ৰেকৰ্ডিঙৰ কাৰণে বম্বেলৈ যাম আৰু কাম হোৱাৰ পিছত মই তোমাক লগো কৰিম তাৰপিছত আৰু মোৰ মানে চিঠিখনত মোৰ এড্ৰেছটো আছিলেতো কৰ্ণাৰ সেই এড্ৰেছটো ফালি পেলাই তেওঁ পাৰ্চত লৈ গৈছে বাপৰে মানে সঁচাকে দেই কয় যে এইটো ডেষ্টিনি বুলি সঁচা কথা কিন্তু একদম লিখা থাকে আচলতে